মৰমৰ ভাইটি বন্ধুসকল, আজি আমি শিকিম আমি বসবাস কৰা ঠাইবোৰ বৰ্ধিত ক্ৰমত অসমীয়াৰ পৰা ইংৰাজীত। ঘৰ, ঘৰক ইংলিছত হাউচ বুলি কওঁ। হাউচ থাকে আমাৰ গাঁৱত। গাঁৱৰ ইংৰাজী নাম ভিলেজ। ভিলেজ থাকে আমাৰ চক্ৰত। চক্ৰৰ ইংৰাজী নাম চাৰ্কেল। চাৰ্কেল আমাৰ থাকে মহকুমাত। মহকুমাৰ ইংৰাজী নাম চাব ডিভিশ্যন। চাব ডিভিশ্যন থাকে আমাৰ জিলাত। জিলাৰ ইংৰাজী নাম ডিষ্ট্ৰিক্ট। ডিষ্ট্ৰিক্ট থাকে আমাৰ ৰাজ্যত। ৰাজ্যৰ ইংলিছ নাম ষ্টেট। ষ্টেট থাকে আমাৰ দেশত। দেশৰ ইংৰাজী নাম কাণ্ট্ৰি। কাণ্ট্ৰি থাকে আমাৰ মহাদেশ। মহাদেশৰ ইংৰাজী নাম কণ্টিনেণ্ট। কণ্টিনেণ্ট থাকে আমাৰ পৃথিৱীত। পৃথিৱীৰ ইংলিছ নাম আৰ্থ। আৰ্থ থাকে সৌৰজগতত। সৌৰজগত ইংৰাজী নাম ছ'লাৰ ছিষ্টেম। ছ'লাৰ ছিষ্টেম থাকে তাৰকা ৰাজ্যত। তাৰকা ৰাজ্যৰ ইংৰাজী নাম গেলেক্সি। গেলেক্সি থাকে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত। ইয়াৰ ইংৰাজী নাম ইউনিভাৰ্ছ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।